এয়া চাওক ভিডিঅ'টো দেখি গমেই পাইছে চাগে আৰু শব্দটো ফিল কৰক আপোনালোকে কেনেকুৱা হৈছে শব্দটো চাওক কেনেকুৱা হৈছে ভাল হৈছে নাই আৰু এয়া চাওক এইটো হ'ল ঠেকুৱা আৰু এই ছট পূজা যে চলি আছিলে ছট পূজা অনুষ্ঠানৰ লগত সংগতি ৰাখি মই এইটো দেখাব লৈছোঁ ছট পূজা অনুষ্ঠানত ছট পূজাত আমাৰ যিটো প্ৰসাদ আগবঢ়ায় সেই প্ৰসাদটোৰ লগত তেওঁলোকে এই ঠেকুৱা বা পিঠাবিধ প্ৰসাদ হিচাপে আগবঢ়ায় আৰু সেই পিঠাবিধ কেনেকৈ বনায় আজি মই ভিডিঅ'ত দেখাই দিম এইটো উইথ ভিডিঅ'টোত চাওঁ কেনেদৰে এইটো বনোৱা হয় এয়া আমি এটা চৰিয়া লৈ লৈছোঁ তাত আমি আটা দিছোঁ একাপ আটা দিলোঁ তাত একাপ আটাত আমাৰ ধৰক 7-8খনমান হৈ যাব পাৰে আৰু একাপ দি দিছোঁ তো মই 10-15খনমান বা 20খনমান হোৱাকৈ হিচাপ এটা কৰি লৈছোঁ তাৰ 1/4 বা 4/4 এভাগ আমি ইয়াতে চুজি দিম চুজি তাৰপিছত দিলোঁ আমি এয়া আপোনাৰ চফ গুটি তাৰপিছত নাৰিকল দি দিলোঁ কুটা নাৰিকলটো আৰু ৰুকা নাৰিকল দুইটাই দি দিছোঁ এতিয়া আমি দিম ঘি এয়া আমি ঘি লৈছোঁ 1 চামুচ ঘি যিখন ডাঙৰ টেবুল চামুচেৰে 1 চামুচ লৈছোঁ আৰু এইটো ঘিটো আমি পৰিমাণটো চাই কিনেহে দিম তাত কম হ'লে আৰু অলপ ঘি আপোনালোকে এড কৰিব পাৰে এইখিনি ঘি লৈ আপোনালোক প্ৰথমতে মিশ্ৰণটো আপোনালোকে এবাৰ মাৰি চাব ভালদৰে মিক্স কৰি চাব তাৰপিছত যদি লাগে আৰু অলপ দিব পাৰে মোৰ অলপ প্ৰয়োজন হৈছিলে তো ময়ো অলপমান ঘি ইয়াতে দি আছোঁ এতিয়া চাওক মই ঘি আৰু এড কৰিব লগা হৈছে যিহেতু মিশ্ৰণটো ঠিক হ'ব লাগিব পিঠাখন ভাল হ'ব লাগিব তাৰ বাবে আপোনালোকৰ পৰিমাণটো চাই ল'ব কিমান পৰিমাণত হ'ব পাৰে অতিৰিক্ত হ'লেও বেয়া লাগিব তো এনেদৰে ঘিটো মিক্স কৰি লৈ আমি পিঠাখন মানে ৰেডি কৰিব পাৰোঁ আৰু মিশ্ৰণটো মিশ্ৰণটো ৰেডি কৰিব পাৰোঁ আৰু তাত আমি চেনি দি দিছোঁ এই চেনিটো দি আমি গোটেইখিনি লগ কৰি ভালদৰে মিশ্ৰণটো সানি ল'ব লাগিব এনেদৰে সানি ল'ব যাতে মিশ্ৰণটো আপোনাৰ খাওঁতে পিছত মানে ভাল এটা মানে আপোনাৰ হাতৰ মুঠি যদি লয় তেনেহ'লে সেই মুঠিটোৰ পৰা বস্তু একদম লাড়ুৰ নিচিনা হ'ব লাগিব মিশ্ৰণটোৱে পানী নিদিয়াকৈ সেইটো এটা মুঠি খাই ধৰিব লাগিব আঠা খাই ধৰিব লাগিব তেনেকুৱা হ'ব লাগিব সেইটো ময়ান দিয়া বুলি কোৱা হয় আৰু এই ময়ানটো ভাল হ'ব লাগে তো তেতিয়াহে আপোনাৰ পিঠাখন মানে ধুনীয়া হ'ব তো এয়া চাওক মই দি দিছোঁ ধুনীয়াকৈ ইয়াতে আমি পানী অলপ দিলোঁ মই পানী দি অলপকৈ মাৰিব লাগিব কাৰণ একেলগে পানী দি দিলে এইটো ঢিলা হৈ যোৱাৰ চান্স থাকে যিহেতু আমি এইটো একদমেই টান কৰি ল'ব লাগিব ঢিলা হ'লে আমাৰ পিঠাখন বা পিঠাটো ভাল নহয় এইটো এয়া চাওক মই পানী দি টানকৈ মাৰিছোঁ এয়া চাওক কিমান জোৰ দি কিনে মাৰিব লগা হৈছে আৰু তাৰ এইটো আপোনালোকে দেখি গমেই পাইছে চাগে কিমান টান হৈছে এয়া চাওক টান হৈছে নে ইয়াতকৈ আৰু টান হ'ব নালাগে বেছি টান হ'লে আপোনালোকে নিজেই অসুবিধা পাব ইয়াতকৈ ঢিলা হ'ব নালাগে কিন্তু এইখিনি টানতে ৰাখিব এটা ৰুম টেম্পাৰেচাৰত আপুনি মাৰি কিনে 15 মিনিটমান ৰাখি দিব 15 মিনিটমান আপোনালোকে ৰেষ্ট কৰিব দিব আটাটো আৰু এনেদৰে থাকি 15 মিনিটমান ৰেষ্ট কৰাৰ পিছত এনেধৰণে তাক বনাবৰ কাৰণে সি ৰেডি হৈ যাব ইয়াৰ পৰা সৰুকৈ লাড়ু বনাই ল'ব এনেকৈ হাতত লৈ ল'ব লৈ সৰুকৈ লাড়ু বনাব হাতত বেছি লাগি নাথাকে যদি লাগি থকা বুলি ভাবে আপুনি হাতত ঘি বা তেল অলপ লগাই ল'ব পাৰে প্ৰথমতে কোনো অসুবিধা নাই এইটো লোৱাৰ পিছত আপোনাৰ এইটো লাড়ুটো একদম মসৃণ হ'ব লাগিব মিহি হ'ব লাগিব আৰু সেই লাড়ুটো আপোনালোকে দুখন হাতে ভালদৰে প্ৰেছ কৰি চেপ এটা কৰি ল'ব আৰু তাত আপুনি বেলেগ চেপো দিব পাৰে কিন্তু এনেকৈ চেপ এটা কৰি লোৱাই থাকে মেক্সিমাম এয়া চাওক মই টুথপিক লৈ লৈছোঁ দেই এইডালতে মানে মোৰ সঁজুলি নাছিল বেলেগ পিঠাখনৰ ডিজাইন কৰাৰ কাৰণে তো মই টুথপিকডালে দিয়ে ডিজাইন কৰিম তেওঁলোকে যিহেতু পাতৰ ডিজাইনটো বিশেষকৈ কৰা দেখা যায় মই আজিলৈকে মই সৰুৰ পৰা যিমানে খালোঁ তেওঁলোকৰ পাতৰ ডিজাইনটোৱে দেখি আহিছোঁ আৰু এই পাতৰ ডিজাইনটোনো কেনেকৈ কৰে এবাৰ মই ভাবি কিনে এইটো ডিজাইন টুথপিকেৰে কৰিব লৈছোঁ এয়া চাওক পাতৰ ডিজাইনটো একদমেই সহজ খুবেই সহজ হয় আপোনালোকেও কৰিব পাৰে এইটো এনেকৈ মই দেখাই দি আছোঁ সুন্দৰকৈ আপোনালোকে এইটো পাতৰ ডিজাইন দিব পাৰিব এয়া চাই লওক হৈছেনে পাতৰ ডিজাইন পেৰাৰ নিচিনা দেখা হৈছেনে তো এই বস্তুটো তেলত ভাজিলে আৰু ধুনীয়াকৈ ফুটি উঠিব এতিয়া আপোনালোকে এনেদৰে প্ৰায় আপোনাৰ গোটেইখিনি বনাই ল'ব এখনকৈ এয়া মই স্মাইলি এটা বনাব চাইছিলোঁ স্মাইলিটো পিছে ইমান ঠিক নহ'ল আৰু মই বেলেগ ডিজাইনো দিছোঁ বাৰু এয়া চাওক আপোনালোকক দেখাই দিছোঁ এবাৰ এয়া বেলেগ ডিজাইন দিছোঁ নে
আপোনালোকে নিজৰ হিচাপত ডিজাইন দি ল'ব আৰু যেনেকুৱা বিচাৰে এইবিলাক ডিজাইন মই বেছি বনোৱা নাই 20টামানহে বনালোঁ সেইখিনি আটাতে 20টামান হৈ গৈছে এয়া মিডিয়াম ফ্লেমত মানে একদম কম জুইত যিটো আপোনালোকে গেছ এই গেছত আপুনি এইটো পেনটো বহাই দিব আৰু তাত তেল দি কিনে এটা হিচাপৰ তেল দিব বহুত তেল দিবও নালাগে ইমান বেছি তেল দৰকাৰ নাই এইখন পিঠা বনাবৰ কাৰণে আৰু মিডিয়াম ফ্লেম বা একদম ল' ফ্লেমত আপোনালোকে এইটো বনাব পাৰে বেছি তেল গৰম হৈ গ'লে তাৰমানে আপোনাৰ এইটো জ্বলি যোৱাৰ চান্স আছে ওপৰটো জ্বলি ক'লা হৈ যাব কিন্তু আপোনাৰ ভিতৰৰ ফালে ঠিক নহ'ব তো সেনেকুৱা হ'লে আপোনালোকে খায়ো ভাল নাপাব ভিতৰতো পকিব লাগিব নহয় জানো তো এনেকৈ আমি গোটেইখিনি পিঠা এখন এখনকৈ দি দিলোঁ একেলগেতো গোটেইখিনি দিয়া সম্ভৱ নহয় এইখিনি অকণমান এবাৰ হ'লে আৰু তাক ওলটাই দি তাৰপৰা লাহে মানে 2-3বাৰ আমি ওলট পালট কৰি দিলে এই পিঠাখন ধুনীয়াকৈ হৈ যাব চাওকচোন কেনেকুৱা দেখা হৈছে এবাৰ কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'টি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ ভিডিঅ'টি আপোনালোকে যিমানেই ছাবস্ক্ৰাইব কৰিব যিমানেই লাইক শ্বেয়াৰ কৰিব সিমানে আমিও উৎসাহ পাম বা ময়ো নতুন নতুন ভিডিঅ' কৰিবৰ কাৰণে মানে ভাল পাম অকল মই ফুড ব্লগেই নহয় বেলেগ বেলেগ ব্লগো দিব চেষ্টা কৰোঁ তো আপোনালোকে যদি ভাল পায় সেই হিচাপে মই আপোনালোকক মই ভিডিঅ'বোৰ দি যাম তো আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়াতো মোৰ লিষ্টত ছাবস্ক্ৰাইবাৰ বহুতেই কম আছে কিন্তু ভিডিঅ'বোৰতো চাই আছে প্ৰায়বোৰ ভিডিঅ'ই চাই কিন্তু ছাবস্ক্ৰাইবাৰ বহুতেই কম কিন্তু কোনো কথা নাই আমি আগবাঢ়ি যাম এয়া চাওক আৰু ভিডিঅ'টিত মানে দেখাত বিৰাটেই ধুনীয়া হৈছে মানে মই নিজে চাই কিনে মানে অনুভৱ কৰিছোঁ যে খোৱাটোতো কেনেকুৱা হ'ব মই ক'ব নোৱাৰোঁ খোৱাটো চাই লওঁ বাৰু এতিয়া এয়া হৈ গ'ল আমাৰ প্ৰায় হৈছে আৰু এইটো মই উল্টাই দিলোঁ এয়া চাওক তাৰ কালাৰ এটা আহিছেনে দেখিছে অলপ গল্ডেন ব্ৰাউন কালাৰ এটা আহিছে পূৰা ব্ৰাউনো হৈ যোৱা নাই একদম মানে ক'লা নিচিনা বা একদম ডাৰ্ক ব্ৰাউন তেনেকুৱা ধৰণৰ হোৱা নাই এইটো এটা গল্ডেন ব্ৰাউন কালাৰ এটা আহিছে গোটেইকেইখনতে আপোনালোকে এবাৰ চাব পাৰে এয়া দেখিছেনে এয়া চাওক এটা গল্ডেন ব্ৰাউন কালাৰ আহিছে আৰু তাৰ ডিজাইনবোৰ বঢ়িয়াকৈ ফুটি উঠিছে এনেকেই হ'ব লাগে বেছি মানে ডাৰ্ক কালাৰো হ'ব নালাগে এইটো হ'লে আপোনাৰ ভিতৰটো সুন্দৰকৈ সিজি যায় আৰু বাহিৰটো মচমচীয়া হয় একদম আপোনালোকে প্ৰথমতেতো শব্দটো গমেই পাইছে এনেকুৱা হৈছিলে তো এয়া মই এনেদৰে গোটেইখিনি ৰেডি কৰিলোঁ এইখিনি হৈ গ'ল প্ৰথমবাৰ দিয়াখিনি এইখিনি হ'ল এইখিনি মই প্ৰথমতে অলপকৈ নমাই ল'লোঁ 2-4খনকৈ এতিয়া আৰু বাকী থকাখিনিও মই ঠিক তেনেদৰে প্ৰিপেয়াৰ কৰি ল'ম এইখিনি ৰেডি এয়া চাওক পূৰা বিস্কুটৰ নিচিনা দেখিব হৈছেনে আপোনালোকে ঠাণ্ডা দিনতো বা ঘৰত কিবা কিবি খাওঁ লাগি থাকে বা তেতিয়া আপুনি যদি নাইবা ঘৰত বিস্কিট বা কিবা নাথাকে আপুনি 45 মিনিট বা 40 মিনিটৰ ভিতৰত খুব কম সময়তে আপোনালোকে বনাই ৰেডি কৰিব পাৰে মানে কি আৰু আপোনালোকে টাইমটো দিব পাৰিব লাগিব এতিয়া মোৰতো 15 বা 20 মিনিটৰ ভিতৰতে হৈ গৈছে 15 মিনিটত মোৰ ৰেডি হৈ গৈছে কিন্তু আপোনালোকৰ হয়তো অলপ টাইম লাগিব পাৰে বনাওঁতে আৰু জুইত যিটো এই আছে আপোনাৰ গেছত অলপ টাইম লাগিব তো সেইটো চাই লওক কেনেদৰে হয় এয়া পিঠাবোৰ মোৰতো ৰেডি হৈ গ'ল এয়া চাওক ডিজাইনটো দেখিছা নাই কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাবচোন ডিজাইনটো এয়া নাৰিকল তলফালে এয়া নাৰিকল দি থৈ দিয়া আছে চব ধুনীয়াকৈ হৈছে আৰু ভিতৰতো নাৰিকল আছে এয়া চাওক একদম মচমচীয়া হৈছে পিঠাটো আৰু খাবলৈ বিৰাট টেষ্টি হৈছে একদম মচমচীয়া হৈছে প্ৰত্যেকটো পিছে মানে প্ৰত্যেকটো বাইতে আপোনাৰ ধুনীয়াকৈ ভাঙি যায় আৰু সুন্দৰ হৈছে পিঠাখন বিচৰা মতে হৈছে আৰু আপুনি সংৰক্ষণো কৰি ৰাখিব পাৰে পিঠাটো এনেদৰে জাৰত কাঁচৰ জাৰ যি আছে তাতে ভৰাই কিনে ৰাখিব পাৰে ধুনীয়া হৈ থাকে 3-4 দিনলৈকে থাকিব আৰু ভিডিঅ'টি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈকে এনেকৈ ভিডিঅ' দি যাম